নমস্কাৰ মই সুব্ৰত দুৱাৰ আপোনাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকে থাম্বনেইল দেখি চাগে গম পাই গ'ল আজি কাক প্ৰেংক কল কৰিব লৈছোঁ আজি অসমৰ আগেকৰি জনপ্ৰিয় ইউটিউবাৰ মোৰ মৰমৰ এজন দাদা মিষ্টাৰ ৰাজা দা আপোনালোকে গম পাই গ'ল থাম্বনেইলত দেখি আৰু তেওঁকে আজি প্ৰেংক কল কৰিবলৈ লৈছোঁ আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাওক আৰু কেনেকুৱা পায় আপোনালোকে জনাব কি ৰিয়েকশ্যন দিয়ে কি কৰে সকলোবোৰ দেখুৱাই দিওঁ আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাব বুলি আশা কৰিছোঁ Hello. Hello, hello. Hello. হয় দাদা হয়নে হয় কোনে ক'লে হয় হয় মই গহপুৰৰ পৰা ফোন কৰিছিলোঁ আপোনাক তাত যাবতীয়খিনি হয় কওক কিবা ব্যস্ত আছে নেকি আপুনি কওকচোন বাৰু মই আছোঁ বাৰু কওক হয় মানে মই আপোনাৰ গহপুৰৰ পৰা ফোন কৰিছিলোঁ বিশেষ কথা এটাৰ কাৰণে তো আপোনাক এইটো কণ্টেক্ট কৰিলোঁ লগৰ এজনৰ পৰা নাম্বাৰটো লৈ পেলাই হয় আপুনি এতিয়া ব্যস্ত নাই নহয় ব্যস্ত মানে মই বাৰু ব্যস্তৰ নিচিনা আপুনি কওকচোন বাৰু মই গাড়ী চলাই আছোঁ কোনে কওক অঁ গাড়ী চলাই আছে নেকি হয় হয় আপুনি ডিচেম্বৰৰ 20 তাৰিখ মানে আজৰি হ'ব নেকি ডিচেম্বৰৰ 20 তাৰিখে হয় হয় কিবা বিশেষ বিশেষ মানে আমাৰ দোকান এখন অপেনিং কৰাৰ কথা আছিলে মানে मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है তো আপোনাকো মানে মই কণ্টেক্ট কৰিলোঁ লগৰ এজনৰ পৰা নাম্বাৰটো লৈ গহপুৰৰ ল'ৰা এজনৰ পৰা আচ্ছা তো আপোনাক পাম নেকি ডিচেম্বৰ 20 তাৰিখে নিশ্চয় পাৰিব কিয় নোৱাৰিব বাৰু মানে আমি গোটেই ভিডিঅ' ক্ৰিয়েটৰসকলক মাতিছোঁ মানে তাত আপোনাক মানে অপেনিঙৰ কাৰণে আপোনাক মানে চিলেক্ট কৰিলোঁ তো আপোনাৰ সেইকাৰণে নাম্বাৰটো আপোনাক ল'ম ঠিক আছে হ'ব একো নাই আহিব পাৰিব গহপুৰ ঠিক আছে আপুনি কনফাৰ্ম কৰিব মোক যদি হৈ যায় হ'ব কনফাৰ্ম মানে আমাৰ ডেটটোতো ফিক্স হৈ আছে ডিচেম্বৰৰ আপোনাৰ 20 তাৰিখ তো তাকে আপোনাক ফোন কৰিলোঁ আপুনি ব্যস্ত যদি নাই আপোনাৰতো নতুন এখন কিবা শ্বৰ্ট ফিল্ম অহাৰ কথা আছে নহয় সেইখন আমাৰ 15 ডিচেম্বৰত আহি আছে আপোনাৰ চেনেলত আহিব এখন আমাৰ চেনেলতে আহিব হয় হয় আৰু নতুনকৈ কিবা এটা দিছিলে লাগি আছোঁ এতিয়া আপোনাৰ হয় নেকি হয় নতুনকৈ কিবা দি আছে নেকি এতিয়া নতুনকৈ মই ষ্টৰি এটা পাইছিলোঁ নাই আমাৰ কিবা বৰ্তমান কেবেডৰ প্ৰজেক্টৰ কাম চলি আছে হয় হয় নিউ ইয়েৰ স্পেচিয়েল কিবা এটা আহি আছে এনেকৈ কৰি আছোঁ আৰু কাম সৰু সুৰাকৈ অলপ চলপ আপোনালোকৰ তাতো এনেকৈ মানে শ্বৰ্ট ফিল্ম আপুনি কৰি থাকে যিহেতু আপুনি তেনেকৈ ভিডিঅ' কৰাৰ কাৰণে লয় নেকি কোনো কামত কি ক'লে মানে ভিডিঅ'ৰ কাৰণে ক'ৰবাত লয় নেকি আপুনি নিশ্চয় আমিতো আৰু বিচাৰি ফুৰোঁ ন ভাল এক্টিং কৰা মানুহ বোলে ভাল অভিনয় কৰা মানুহ হয় হয় মানে আপুনি মানে আমাৰ চকুত পৰিলেতো আমি নিশ্চয় লওঁ কিয় নল'ম ন বাৰু সেইটো হয় হেৰি এনেকুৱা নহয় যে আমি অভিনয় কৰাৰ বিনিময়ত আকৌ দিনৰ পৰা পইচা ল'ম এনেকুৱাও নহয় মানে অডিশ্যন লয় নেকি প্ৰতিভা লাগে কেৱল সেইটো হয় বাৰু অডিশ্যন লয় নে নলয় বাৰু মানে নাই অডিশ্যন বুলি আৰু কি আৰু ইমানো ডাঙৰ মানুহ হয়গে নে তেনেকৈ নহয় মাত্ৰ বোলে কাৰোবাৰ ভাল এক্টিং কৰে কোনোবা কাৰোবাৰ কৰিব মন আছে হয় ধৰি লওক এক্টিংটো দেখিলে বুজি পোৱা যায় দিয়কচোন আৰু তেতিয়া আমি তেখেতক চাইন কৰোঁ আৰু যে আপুনি আমাৰ লগত কাম কৰক বা ইমান দিনৰ কাৰণে শ্বুটিং হ'ব কিবা হ'ব এনেকুৱা টাইপত আৰু ইমান বেছি আৰু প্ৰফেচনেল নহয় আৰু যে অডিশ্যন লৈ একেবাৰে ইমান ডাঙৰ কিবা কৰিম নহয় ইন ফিউচাৰ বোলে বিগ বাজেট কিবা কৰিছোঁ ডাঙৰ প্ৰজেক্ট কৰিছোঁ তেতিয়া আমি অডিশ্যন লোৱাৰ কথা ভাবিব পাৰি কিন্তু এতিয়া আৰু ইউটিউব শ্বৰ্ট ফিল্ম এখনৰ কাৰণে অডিশ্যন লোৱাটো নাই মানে মই মানে আপোনাৰ লগত কাম কৰিবলৈ বহুত ইচ্ছা আছে মানে মই আপোনাৰ ভিডিঅ' গোটেইকেইটা চাইছোঁ মানে আপোনাৰ একদম ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে বহুত ডাঙৰ আপোনাৰ নেক্সট প্ৰজেক্ট আৰু ধেৰ আহি আছে আপুনি আপোনাক পঠাম হয় আপোনাৰ ভিডিঅ'বিলাক আমাক অলপ পঠাব মানে কেনেকুৱা ধৰণৰ আপোনাৰ যিকোনো ভিডিঅ' আপোনাৰ অভিনয় কৰা যদি কিবা ভিডিঅ' আছে পঠাব হয় কি কৰিব লাগে হয় নেকি এতিয়া ক'ত আছে মই পাতিম আপোনাৰ লগত পিছত মানে এতিয়াই পাতিলোঁ হয় আকৌ পিছত ফোন এতিয়া মই অলপ কামত আহি গ'লো আকৌ হয় নেকি खत्म बाय बाय टाटा गुड बाय गया ফোনটো কাটি দিলে এবাৰ আকৌ মাৰিছোঁ বেয়া পালে নেকি বাৰু হেল্ল' হয় ৰাজা দা দাদা হেল্ল' হেল্ল'
চাগে বেয়াই পালে, কোনো কথা নাই। এতিয়া মানে এইটো নাম্বাৰৰ পৰা ফোন কৰিছিলে যিহেতু, তো এইটোৰ পৰাই ফোন কৰোঁ, মোৰটোৰ পৰাই কৰি পেলাই কৈ দিওঁ আৰু মানে বহুত ব্যস্ত আছে। বেয়াও লাগিলে, এইটো এতিয়া একো নাই, মই এইটোৰ পৰাই ফোন কৰি পেলাই কওঁ যদি মোৰ ফোনটো ৰিচিভ কৰে দেই। ৰাজা দা ক'ত আছে? অঁ ভালে আছে দাদা? এই মই কথা এটাৰ কাৰণে ফোন কৰিছিলোঁ। হেৰি এতিয়া যে কল কৰিছিলোঁ, হেল্ল', সেইটো ময়ে আছিলোঁ একচুৱেলি, মানে মই প্ৰেংক কল কৰি আছিলোঁ আপোনাক। এই মানে বহুত ব্যস্ত আছিলে, মই বেয়াও লাগিলে পিছত, মানে আপুনি বেয়া পালে নেকি? হয় হয়, এইটো আনন নাম্বাৰ আছিলে, মানে বেলেগ এটা নাম্বাৰ যে আপুনি ধৰিব পৰা নাছিলে কেইদিন। বেয়া নাপাব মানে একদম। তাকে মই কৰিছিলোঁ, মই বেয়াও লাগিলে পিছত, আপুনি ব্যস্ত আছে, মই গম পাইছোঁ বাৰু ব্যস্ত আছে বুলি। তো মানে মই আপোনাৰ মানে বাচি আপোনাকে কৰিলোঁ আৰু প্ৰেংক কলটো। বেয়া নাপাব দেই, একদম বেয়া নাপাব। যিহেতু মানে ৰাজা দা ব্যস্ত আছে, মই আকৌ নেক্সট কল কৰি পেলাই কৈ দিবলৈ অলপ বেয়া পালোঁ, কাৰণ তেওঁ অলপ ব্যস্ত হৈ আছে নতুন এখন শ্বৰ্ট ফিল্মৰ কাৰণে, তেওঁ বহুত ব্যস্ত। তো এনেকৈ কামুৰি থাকিবলৈ অলপ বেয়া পালোঁ। বাকী একো নাই, আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব, আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু চেনেলটো যদি নতুনকৈ চাই আছে আপোনালোকে যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি ল'ব। আৰু এনেকুৱা ধৰণৰ প্ৰেংক কল কাক কৰিব পাৰি আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব, আৰু কেনেকুৱা পালে সেইটোও কমেণ্ট ছেকশ্যনত জনাব। তো আপোনালোকে জনাব, মই ট্ৰাই কৰিম বাৰু কল কৰিবলৈ। বহুতো ট্ৰাই কৰা হয় কিন্তু মানে অলপ কিবা প্ৰব্লেম হৈ যায়। আৰু বাকী একো নাই, ৰাজাদাক প্ৰেংক কলটো কৰিলোঁ, আপোনালোকে কেনেকুৱা পালে আপোনালোকে জনাব, আৰু যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি কৈছোঁ। ধন্যবাদ।